নমস্কাৰ সকল পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ আজি আমাৰ মনত এখন নতুন ৰেষ্টুৰেণ্ট অপেনিং কৰিছে। এতিয়া মই তালৈ যাবলৈ ওলাইছোঁ, গতিকে বলক। চ' গাইছ য'ত এতিয়া ৰেষ্টুৰেণ্টখন খুলিছে মই তাত আহি পাই গ'লোহি চাব পাৰে। এইফালে আপোনাৰ বাহিৰখন অলপ দেখুৱাই দিছোঁ, পূৰা ৰঙা বেলুনে সজাই তুলিছে। এতিয়া অলপ ভিতৰলৈ গৈ থাকোঁ। তো বন্ধুসকল আপোনাৰ ৰেল গেটখন পাৰ হয় ডাইৰেক্ট আপুনি এইফালে আহি মানে 99 ষ্ট'ৰখন দেখিছে, ইয়াত ভিতৰলৈ সোমাই যাব লাগিব। এইফালে চাব পাৰে ইয়াতে খুলিছে মানে ৰেষ্টুৰেণ্টখন। এতিয়া সোমাই যাম। তো বন্ধুসকল এতিয়া বলক আমি কেফে ৰেষ্টুৰেণ্টখনৰ ভিতৰত সোমাই গৈ থাকোঁ। এইফালে চাব পৰা ৰঙা কাপেট চাপেট পাৰি দিছে পূৰা এইফালে চাব আপোনাৰ এখন ইয়াত আপোনাৰ মৰাণৰ ইয়াত মানে এখন গীটাৰৰ দোকান খুলিছে। ইয়াত মানে গীটাৰো শিকায়, এইবিলাক কীবৰ্ড চিবৰ্ড চব পায় বস্তু। এতিয়া বলক ইয়াত সোমাই যাম। লিখা আছে কেফে মামো। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে মানে কেফে মামো। বলক ভিতৰৰ চলৰ সোমাই যাম। বাহিৰৰ চৰত বহুত ধুনীয়া লাগিছে এইফালে। তো বন্ধুসকল এতিয়া মই আছোঁ বৰ্তমান ভিতৰত চাপাই ৰেষ্টুৰেণ্টখনৰ চাপাই বহুত ধুনীয়া লাগিছে। ভিতৰখন বহুত ধুনীয়াকৈ সজাইছে মেলিছে, আপোনালোকক দেখুৱাই দিছোঁ। তো বন্ধুসকল এইফালে আপোনাৰ কেফে ম'ম' বুলি মৰাণ এইফালে চাপাই ইয়াত মানে ফটো মাৰিব পাৰিব। ইয়াত ধুনীয়াকৈ চেল্ফি ফটো মাৰিবৰ কাৰণে ইয়াত ধুনীয়াকৈ হেৰি বনাই দিছে চাপাই। চাপাই আপোনাৰ বহি পিনে ধুনীয়াকৈ ফটো মাৰিব পাৰিব। এইফালে সুকন্যাহঁত আছে, সুকন্যাহঁত আহিছে। এইফালে আছে আমি এতিয়া পিছবেলা সময়ত আহিছোঁ, আগবেলা সময়ত আহিব নোৱাৰিলোঁ, ইয়াত দৰকাৰী কাম এটা থকাৰ কাৰণে। এইফালে চবে মানুহে পূৰা আহি গৈছে খানা খাবলৈ। তো চবে মানুহ পূৰা বহি আছে, বেলুন চেলুন লগাই ধুনীয়াকৈ সজাইছে। আজি যিহেতু অপেনিং কৰিছে ৰেষ্টুৰেণ্টখন নতুনকৈ, আমাৰ ঘৰৰ ওচৰৰ মানুহে হয়, তেওঁলোকে অপেনিং কৰিছে। চব কি ধুনীয়াকৈ আপোনাৰ চকী টেবুল বৰ ধুনীয়াকৈ ডিজাইন কৰি ধুনীয়া হৈ ভাল লাগিছে মানে বহি। তো আপোনালোকক মই ভিতৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ চাপাই ৰেষ্টুৰেণ্টখনৰ। মৰাণৰ ইয়াতে খুলিছোঁ। ৰেল গেট পাৰ হৈ আপোনালোকে দেখিবই 99 ষ্ট'ৰখনৰ ভিতৰত য'ত আছিলে তাতে সোমাই দিব লাগিব। তো বন্ধুসকল এতিয়া আমাৰ আছে বৰ্তমান ৰেষ্টুৰেণ্টৰ আছে চাব পাৰে। এতিয়া মিঠাই দিছে নতুনকৈ যিহেতু অপেনিং কৰিছে, মিঠাই খুৱাইছে চাব পাৰে। বাকচত মিঠাই আনিছে এনেকৈ আমাৰ চব আমি একেলগে চব আহিছোঁ আৰু সকলোৱে আজি অপেনিঙৰ সময়ত। তো গাইছ এইখন আপোনাৰ ৰেষ্টুৰেণ্টৰ মেনুখন হয়। আপোনালোকে ইয়াৰ পৰা যোনটো খাব বিচাৰে এইবাৰ ল'ব পাৰিব চাই পিনে দেখুৱাই দিছোঁ অলপমান। তো বন্ধুসকল ম'ম' যদি আপোনাৰ বাহিৰত 5টা 6টা দিলে তাত 50 টকা 60 টকা লয় বাহিৰৰ ফাষ্টফুডত, কিন্তু ইয়াৰ ভিতৰত বহুত দাম। এক প্লেটত আপোনাৰ 130কৈ লৈছে। স্ক্ৰীনশ্বট মাৰি ল'ব মেনুখন। টেলিফোন চ' গাইছ ইয়াত আপোনাৰ টেলিফোনৰ ব্যৱস্থা আছে, তাৰপৰা ফোন কৰিব পাৰিব টেলিফোন। তো বন্ধুসকল ৰেষ্টুৰেণ্টৰ ভিতৰত এটা দেখিলোঁ টেলিফোন, তাৰপৰা মানে সঁচাচি নহয়, এইটো মানে ফটো তুলিবৰ কাৰণে ইয়াত ধুনীয়াকৈ বনাই দিছে। ইয়াত মানে মানুহক আকৰ্ষণ কৰিছে আৰু মানে ৰেষ্টুৰেণ্টখনৰ ভিতৰত। তো বন্ধুসকল এইফালে চাব পাৰে ৰেষ্টুৰেণ্টখনত মানে আপোনাৰ ৱালবিলাকত ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে। মানে দেখুৱাইছোঁ চাব কেফে ম'ম' বুলি লিখি বেলুন চেলুন কেবিনবিলাকত বহি আছে মানুহবিলাক। আমি এইফালে বাহিৰত বহি আছোঁ। চাব পাৰে ইয়াত মানে ৱালবিলাকত ধুনীয়া পেইণ্টিং কৰিছে, ছবি আঁকিছে। পেইণ্টিং তো ৰাইজসকল এইফালে চাব পাৰে আমাৰ নতুন ৰেষ্টুৰেণ্টত এতিয়া সোমাই মানে খানা খাব লৈছোঁ। ম'ম' সেইফালে পূৰা আহি গ'ল, এতিয়া খাম আৰু চব ৰেডি কৰি দিলে পূৰা খাব লাগে এতিয়া আৰু। তো বন্ধুসকল এইফালে আমি এতিয়া কেফেৰ পৰা আমি ওলাই আহিছোঁ খাই পেলাই। ইয়াত আমি অপেনিং কৰা চালোহি, ইয়াত আমি ঘৰৰ ওচৰৰ মানুহে কৰিছে যিহেতু অপেনিং খাই মেলি এতিয়া ওলাই আহিছোঁ কেফে ম'ম'। বলক এতিয়া। তো বন্ধুসকল মই এতিয়া ঘৰ আহি পালোহি। আজি মই আপোনালোকক মৰাণৰ এখন নতুন ৰেষ্টুৰেণ্ট অপেনিং কৰা দেখুৱালোগৈ মোৰ ভিডিঅ' যোগেৰে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব, তেতিয়াহে মই আকৌ এটা নতুন ভিডিঅ' বনাবলৈ জোচ পাম। আৰু এই ৰেষ্টুৰেণ্টখনত যদি আহিব বিচাৰে আপোনালোকক মই লোকেশ্যনটো দি দিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। আৰু তেতিয়াহ'লে মুখেৰে অলপ কৈ দিছোঁ, আপোনালোকে ৰেল গেটখন পাৰ হৈ সোঁ চাইডে BSR মাৰ্কেট, য'ত আগতে 99 ষ্ট'ৰখন 99 মাৰ্কেটখন আছিলে তাতে হয়। এতিয়া ধুনীয়াকৈ ৰেষ্টুৰেণ্ট খুলিছে। আপোনাৰ বাহিৰত লিখা আছে কেফে ম'ম' বুলি, আপোনালোকে বাহিৰৰ চাইনবোৰ্ডখন দেখিলে গম পাই যাব ওপৰলৈ চালে। তালৈ যাব আৰু আপোনালোকে সকলোৱে মিলিজুলি তাত এসাঁজ খাবগৈ। আৰু আপোনাৰ মই তাত আজি অপেনিং কৰিলে চালোগৈ, আৰু লগতে মই ম'ম' খালোঁ। এক প্লেটৰ ম'ম' আপোনাৰ 130কৈ লৈছে। ভাল লাগিলে খাই, বহুত ধুনীয়া টেষ্টিকৈ খানা বনাইছে। আৰু আপোনাৰ ৰোল আছে, ভেজ ম'ম' আছে, চিকেন ম'ম' আছে, তাৰপিছত ৰোল আছে, ফ্ৰাইড ৰাইচ। আপোনালোকে খাব বিচাৰিলে খাব পাৰিব, দাম ধুনীয়া লাগিলে খাই। আপোনালোকে মোক ভিডিঅ' যদি চাই আছে লাইক আৰু এটা শ্বেয়াৰ কৰি দিব মোৰ যদি ভিডিঅ' চাই ভাল পাইছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।